মানে আমি ভিডিঅ'টোৰ কাৰণে ৰখি আছোঁ ভিডিঅ' উইথ মানে সং ৰিলিজ কৰাটো ভাল হ'ব আৰু যদি এতিয়ালৈকে মই কাকো তেনেকৈ কথা পাতি হোৱা নাই কিন্তু অলৰেডি মোৰ নিতম এটা ৰেডিত আছে কোনোবাই যদি ইচ্ছা থাকিলে এলবাম কৰাৰ মোৰ লগত যোগাযোগ কৰি কিনে কণ্টেক্ট কৰিব পাৰিব আৰু প্ৰায় অহা পূজাত ৰিলিজ কৰিব পৰাকৈ কৰিলে ভাল হয় আৰু মই নিজে চিন্তা ಅದಕ್ಕೆ ದರ್ಶಕ অলপ শুনাই দে নক গান মজাকো মুভিকতে আৰু আইফ দৰ্শক মপয়ে আৰু কাইকে গান দে মাপুঙে তাতপলা আইফ তাতপতা গান দাম দে গান মই আচলতে নিতুনটো তেতিয়া বনাইছিলোঁ যেতিয়া আমাৰ ষ্টাৰ্টিং কেতিয়া আছিলে পাহৰিলোঁ মই ষ্টাৰ্টিংটো আপোনাৰ 16 চনৰ পৰা মই এতিয়া এই গানৰ কথাটো কৈছোঁ গানটো তেতিয়াই লিখিছিলোঁ আৰু কেইটামান গানো আছিলে নহয় মই আগত গান কৰিছোঁ আপোনাৰ ক্ৰেজি মতনে বুলি কৰিছোঁ ধুনীয়া একদম এতে তাতপতা গাই গ'লো জেংৰাই মোক আইফ তাত চলিটা গাই আৰু জেগাই জেগাই লৈ চলি থাকে আৰু কিছুমান আৰু তাতচোন তানমাচন মোৰ লোলাম কিন্তু আইফ তাতপতা গাই গান চ' কামিং চুন মানে আইনে অইনিতম কুলিচাম তাতপো লাইভ কৰোঁ মই তেনেকৈ মানে যেতিয়া প্ৰথম মাজুলীলৈ জাহাজ দিছিলে মানে লৈ পেলাই মই নিতুমটো বনাইছিলোঁ তেতিয়া লিখিলোঁ কিন্তু সুবিধা নোপোৱাৰ কাৰণে অলপ দেৰি হ'ল তেতিয়া মই বনাই আছোঁ যিহেতু তেনেকুৱা আছিলে গানটো অলপ ঘাই দে মাজুলী তুমি মাতি নমকাং কিন্দকে লদমালা দুদাঙে গোটেই ৰাতি ৰাতিটো জাগৰে নিশাটো আইপ তাতপো ৰাখ দেই খেলি নাম গুৰণি আনুমাৰ বলা গুৰণি আনুমাৰ বলা নমনত পল আছিলা জাহাজতে লদময়া দুগাং মাজুলীত তুহুনি মাতি নমকাং কিন্দকে লদমালা দুগাং গোটেই ৰাতি ৰাতিটো উজাগৰে নিশাটো মাজুলী আব দেই লোক আছে মাজুলী আব আইফ তাতপতানন্দ নিতুমাম মদাক আইফ তাতপতানন্দ নিতুমাম তমদাক আইফ কাইকা নিতুম কুলিটা তাতপদাক আৰু সেমুপ কাটি লুবিলাং আৰু কাইকা গানাম আহি আছে আৰু আপুঙে বম লুপচুলাই কণ্টেক্ট নাম্বাৰ ডিছক্ৰিপশ্যন ভিডিঅ' আপুঙে লুপচুলাই আৰু সেমুপ কাল লুবিলাং আৰু কাই আইফ